ধুনীয়া হৈছে শংকু আকৃতিৰ ত্ৰিভুজটো এইটো জপাই থকা ছাতি হয়নে ৰ'বা এইটো মচি লোৱা আগতে এইটো মচি লোৱা এইটো অৰ্ধবৃত্ত আকাৰ অৰ্ধবৃত্ত কাঁড়ি এডাল দিয়া এইটো মেলি থকা ছাতি হয়নে এতিয়া এটা ত্ৰিভুজ আঁকাচোন দীঘলীয়াকৈ ত্ৰিভুজ এটা আঁকা শংকু আকৃতিৰ ত্ৰিভুজ আমাৰ শংকু আকৃতিৰ ত্ৰিভুজ এটা আঁকি দিয়া তলটো অকণমান ডিজাইন কৰি দিয়া তাৰপিছত ঠাৰি এডাল দি দিয়া আৰু ছাতি ঠাৰি এডাল দি দিয়া আৰু এইটো জপা থকা ছাতি হয়নে হৈছে এইটো মচি দিয়ে এতিয়া অৰ্ধবৃত্ত এটা আঁকা অৰ্ধবৃত্ত এটা আঁকা প্ৰথম অৰ্ধবৃত্ত এটা আঁকি লোৱা তাৰপিছত ডিজাইন কৰি দিয়া অলপ হ'ব ঠাৰিডাল দি দিয়া ঠাৰিডাল মাজতে সেইটো নালাগে দিব সেইটো ডিজাইন দিব নালাগে মাজতে হেৰি এটা দি দিয়া এইটো ফুলি থকা ছাতি হয়নে হয় নহয় বৃত্ত আঁকা অৰ্ধবৃত্ত দিয়া চাৰিওফালে তাৰপাছত শুই থকা লাইন দিয়া মাজত শুই থকা লাইন দিয়া থিয় হৈ থকা লাইন দিয়া তলত এডাল হেৰি দি দিয়া এইটো কি হৈ গ'ল বেলি ফুল এতিয়া আঁকা এটা চতুৰ্ভুজ আঁকা চতুৰ্ভুজ ওপৰত ত্ৰিভুজ এটা আঁকি দিয়া এতিয়া ঘৰটোৰ মাজতে এটা আয়ত আঁকি দিয়া আয়তটো দুইফালে দুটা চতুৰ্ভুজ আঁকি দিয়া সৰু সৰুকৈ আকৌ এইটো চাইডে এটা আঁকি দিয়া এইটো কি হৈ গ'ল এতিয়া চতুৰ্ভুজ এটা আঁকা চতুৰ্ভুজ তাৰপিছত ত্ৰিভুজ এটা আঁকা ওপৰত এতিয়া ঘৰটোৰ মাজতে এটা আয়ত আঁকা ঘৰটোৰ মাজত আৰু আয়তটো দুইফালে দুটা চতুৰ্ভুজ আঁকি দিয়া এইটো কি হ'ল ঘৰ এতিয়া বৃত্ত আঁকা বৃত্তটো ডাঙৰকৈ আঁকা এটা অৰ্ধবৃত্ত দিয়া চাৰিওফালে অৰ্ধবৃত্ত দিয়া মাজত এতিয়া শুই থকা লাইন দিয়া তাৰপাছত থিয় হৈ থকা লাইন দিয়া তাৰপাছত তলত এডাল দি দিয়া এইটো কি হ'ল বেলি ফুল